নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেল এণ্টুমেগলৈ। বন্ধুসকল, আমি আজি পুনৰ আলোচনা কৰিম কেইটামান সাধুৰ ওপৰত। বন্ধুসকল, আজি প্ৰথম সাধুটো হৈছে সেইটো কি যাক দেখা পোৱা যায় কিন্তু ধৰিব নোৱাৰি। উত্তৰটো কোনে কোনে পাৰা কমেণ্ট কৰি জনাবা তলত। উত্তৰটো হৈছে চাহটো। দ্বিতীয় সাধুটো হৈছে কি শব্দ কৰাৰ লগে লগে ভাঙি যায়। ইয়াৰ উত্তৰটো হৈছে নীৰৱতা। নীৰৱতা ভাঙি যায়। নেক্সট সাধুটো হৈছে মানুহে জীৱনত কি বহুতবাৰ শুনে। উত্তৰটো হৈছে নিজৰ নামটো বহুতবাৰ শুনে। নেক্সট সাধুটো হৈছে কি পানী খোৱাৰ লগে লগে নাইকিয়া হয়। পিয়াহ নাইকিয়া হয়। আজিৰ শেষৰ সাধুটো হৈছে কি বস্তু কাটিলে আমাক কন্দুৱায়। কোনে কোনে জানা তলত কমেণ্ট কৰি জনাবা। উত্তৰটো হৈছে পিয়াজ কাটিলে আমাক কন্দুৱায়। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব।